এভৰিৱান কি খবৰ আপোনালোকৰ মোৰ ভালে আৰু এতিয়া যিহেতু আমৰ ছিজন আৰু এনেকৈ আম কাটি পেলাই চাটনি কৰি খাইতো বহুত ভাল লাগে আপোনালোকে কোনে কোনে খাই ভাল পায় মই কিন্তু বহুত ভাল পাওঁ আৰু এয়া দেখিছে ধুনীয়াকৈ কলপাত কাটি আৰু জলকীয়াকেইটা দেখিছেনে জলকীয়াকেইটা আমাৰ গছৰে হয় দেই আৰু আমো গছৰে উফ কি যে সোৱাদ কোনে কোনে এনেকৈ খাই ভাল পায় মোক কমেণ্ট কৰি জনাব আৰু এয়া মানে পিহনাত পিচি হৈ গ'ল আৰু এইফালে দেখিছে জলকীয়া একদম পূৰা পিহি লৈছোঁ আৰু ইয়াতে নিমখ অকণমান দিছোঁ আৰু অকণমান চেনিও দিম তাৰপিছতে ধুনীয়াকৈ খাম আৰু এইখিনি দেখিছেনে চেনি দি পেলাই উফ মোৰ যে একদম জিভা পানী পৰি গৈছে দেই কাৰ কাৰ জিভা পানী পৰিছে মোক জনাব আৰু মই যে ৰ'বই পৰা নাই ইমান লোভ লাগিছে মানে খাই পেলাই যে ইমানেই ভাল লাগিলে আৰু এনেকৈ বিশেষকৈ কলপাতত কাটি মানে এনেকৈ লৈ আৰু মানে সকলোৰে লগত এনেকৈ মিলি খাই সঁচাকৈ বহুত ভাল লাগে বহুত ভাল লাগে অকলে খাই ভাল নালাগে এইবোৰ বস্তু লগৰীয়াৰ লগত খাই ভাল লাগে আজিলৈ ইমানেই।